মোক দেখি পলাই কৈছে কিয় মানে মোৰ পৰাই পইচা সোপাই ল'ব ছোৱালী মাৰক মাতি আন যা মাৰক মাতি আন এনেকৈ খেৰৰ মেজিয়ে কবে পলাই থব কিমান যে ফোন কৰিম আৰু ফোন কৰি ভাগৰি গৈছোঁ পইচা যেনেকৈ লৈছে তেনেকৈ দি গ'লে হৈ যায় নহয় কিমান ফোন কৰিম মোক নচুৱাই আছে তেহেঁতে ৫-১০ হাজাৰ টকা লৈছে এতিয়ালৈকে ৩০,০০০ টকা ধাৰ হৈ আছে সিহঁতক মই মানে কি কৰিম বাৰু তেওঁ এবাৰ ফোন কৰি চাওঁ ৰচোন উৎপাত নকৰিবা মোৰ খং উঠি আছে কিন্তু দেখিছ এয়া ফোন মাৰিলে ৰিচিভ নকৰে মোক ইমান এহেঁতে নচুৱাইছে নহয় ঘৰত 10 টকা পইচা দি থৈ যাব লাগিব নাইবা সিহঁতক মই শুদ্ধাই নেৰিম মোক চিনি পোৱা নাই সিহঁতে বাৰু আকৌ এবাৰ মাৰি চাওঁ হেল্ল' মই শুনিছোঁ হেল্ল' এয়া দেখিছ ইমান অভদ্ৰ মানুহ ফোনটো তেহেঁতে নুশুনা হেৰি কৰি দিছেগৈ নাই মই গৈ আহিব লাগিব ঘৰত ফোন মাৰি ভাগৰি গৈছোঁ মই মোৰে পইচা ল'ব তেহেঁতৰ বাহাদুৰি কি লোকৰ পইচা লৈ পেলাই পইচা দিব নাজানে হা মোৰ তেহেঁতৰ বিপদ যেতিয়া আহিব মোৰ ঘৰত দৌৰি আহিব চিনি পোৱা নাই মোক ফোন মাৰি ভাগৰি গৈছোঁ বিমলা নে ঘৰতে নাই নে মোৰ মাতটো শুনি পলাইছেহে বাৰু বিমলা কচোন গৈ চাওঁগৈ কোননো যাওঁ পাই মোক দেখি পেলাই কিয় পলাইছ বিমলা একেবাৰে মোৰ ওচৰত ফোন মাৰি মই ভাগৰি গৈছোঁ তাই মোক দেখি পেলাই পলাইছে দেখিছ বিমলা ওলাই আহ কিমান তোক ফোন মাৰিম আৰু ফোনটো ৰিচিভ নকৰা মই আপোনাক দেখাই নাছিল দেখি পোৱা নাছিলি মই কথা কেইটামানহে ক'ব আহিছোঁ দেই বহিব অহা নাই এই মোৰ পৰা যে পইচাকেইটা লৈছিলি ফুটে মোলে ভৰাই দিবি আৰু মোক লাগে দৰকাৰ হৈছে মোৰ পইচাকেইটা ফোন মাৰিলেনো কিয় ৰিচিভ নকৰা মোৰ মোবাইলটো নেটৱৰ্ক নাপায় যে নেটৱৰ্ক নাপায় নকবি ৰিং কৰি থাকিব তই ফোনে ৰিচিভ নকৰ তেতিয়াহ'লে মোৰ এই ল'ৰাটোৱে লৈ আছিলে যে সেইকাৰণে মই চাগে গম নাপাওঁ মই আজি তোক মই ৱাৰ্ণিংহে দিব আহিলোঁ কালিৰ ভিতৰত ফুটে মোলে ভৰাই দিবি তই চাচোন তোৰ বিপদ আহিলে হয় নে নহয় কথাটো ক বিপদৰ সময়ত পইচাটো ল'লি এতিয়া তই মোক পইচাটো ঘূৰাই নাই ফুটে মোলে ঘূৰাই দিবি আৰু এজনী ঘৰত যাব আছে তহঁতে পইচা দি দিবগে লাগে ঠিক আছে আপোনাক দি দিম হ'ব মই যাওঁ এতিয়া বৰ একেবাৰে ইমান পইচা লোৱাই নাই ইমান একে টেপে কৰি থাকে তোৰ পইচা নিদিলে আকৌ এজনী ঘৰত যাব লাগিব মোৰ পৰাই পইচা কেনে ল'ব বৰ কথা ফোন নালাগে ক'ব আহিছে মানুহজনী আহিছে দেখোন ছোৱালী ক'ত পলাইছ মাৰক মাতি আন মাৰক মোক দেখি পলাব আহিছে এইফালে মাৰক মাতি আন যা মাৰক বাৰে ফোন কৰি আছোঁ ফোন ৰিচিভ নকৰে মাৰক মাতি আন যা মই আহিছোঁ কবি যা হ'ব মানে মা নাই নহয় ক'ত গ'ল মাৰে গৈছে মোক নোকোৱাকৈ গৈছে তই চালাক কথা নকবি তোৰ চকুত দেখিলে মই গম পাওঁ মাৰক মাতি আন ভালে মাতি আন যা মাৰক মাতি আন গৈ দেখিছ চালাক বুদ্ধি ভেট কলি পোৱালি চালাক বুদ্ধি মাৰক মাতি আন দৌৰি কোটত লোৱা মানুহজনী আহিছে কোন আহিছে এই কোট লৈছিলে যে নাই বুলি কৈ দিব নোৱাৰো মই ক'লো এতিয়াও নামানিলে যা আকৌ এবাৰ কৈ দিবি যা মা নাই বুলি কৈ দে মই এইফালে হেৰি পাইছোঁ মানুহজনী আছো সোমাই থাকিম ক'ত পলাইছ হা ক'ত পলাইছ মোক দেখি কিয় পলাব লাগে হা পইচা ধাৰলৈ ল'বি ভালকৈ বুজাই ক'ব লাগে নহয় মোক দেখি পলাই কৈছে কিয় মানে মোৰ পৰাই পইচা সোপা ল'ব ছোৱালী মাৰক মাতি আন যা মাৰক মাতি আন পলাই থব
মোবাইল পোৱালি মানে সৰুটো ফোন লৈয়ে আছে দেখোন এই সাইলেন্ট কৰি থৈ দিছিলে গমে পোৱা হেয়া সাইলেন্ট হৈ মই কথা এটাৰ কাৰণেহে আহিছোঁ এই পইচাখিনি যে লৈছ ভালে ভালে ঘূৰাবি আৰু দিম নহয় বাইদেউ কিয়নো ইমান দিম নহয় সুতে মোলে 20,000 টকা হৈ গৈছে 20,000 হে দিম নহয় ইমান চিন্তা কৰিব নালাগে বোলে সুতটোকে ঘূৰাইছোঁ সেইটো নাই সুতো নাই মোলো নাই ইমান আৰু এই ওচৰৰ মানুহজনী কিন্তু ইমান চিন্তা কৰিব লাগে নে মই চিন্তা কি অনুকৰণ তই কচোন তই যদি সুতকেইটা দি থকা হেঁতেনো মই চিন্তা নকৰোঁ দিম একো নহয় বাইদেউ একো টেনশ্যন ল'ব নালাগে যদি পইচা পাতি নিদিয় এই তামোল খোপা কিন্তু মই পাৰি লৈ যাম মুৰ্গী আছে গোটেইখিনি মই লৈ যাম কিন্তু তামোলখিনি পাৰিব নালাগে মই গোটেইবোৰ লৈ যাম পইচা নিদিলে মানে হাঁহ মুৰ্গী পৰ্যন্ত যত যি আছে চব লৈ যাম মই ইমান কষ্ট কৰি পেলাই আপোনাৰ কাৰণে হাঁহ মুৰ্গী পুহিছোঁ নেকি আপোনাৰ তেনেহ'লে পইচাটো ঘূৰাব লাগে নিদো কি কৰিব মোৰে পইচা ল'বি আকৌ মোৰ পইচাখিনি লৈ পেলাই নিদিওঁ কৈছা 20,000 টকাকে পইচাখিনি লৈ পেলাই আকৌ নিদিওঁ তাই ফুটনি নিদো এইডালো নিদো আপোনাৰ কিহত লিখা আছে মই যে 20,000 টকা লৈছোঁ বুলি প্ৰথমতে ভুলাই পইচাখিনি ল'লি ফুটে মোলে ঘূৰাম বুলি এতিয়া দেখিছ হাঁহ মুৰ্গী দিবলৈ 20,000 টকা মই চাই আছো এই চাই খাব মোৰ একো ফিকিৰ নকৰোঁ মোৰ বিপদৰ সময়ত চলিলি এতিয়া আকৌ মই দিব নোৱাৰোঁ বুলি কৈছোঁ কিয় হাঁহ মুৰ্গী হেৰি লৈ যাম কিয় দিম সুতকেইটা দিয়া হেঁতেনো বেলেগ দিম নহয় মই দেৰিকৈ হ'লেও একো নহ'ব মই আজি ৱাৰ্ণিং দিব আহিলোঁ কালিৰ পিছত মোক পইচা নহয় তামোল মই কৈ দিলোঁ এইডালে দিছে মোক এইডালে মই হেৰি কণ ফৰফৰণি থৈ কৰিবলৈ আহিছে মই ইমান উদম নহয় নহয় চাইন মাৰি মই টকা আমাৰ নহয় মোৰ হেৰি দেখুৱাবলৈ ৰাইজে মোৰ পক্ষত এইজনীৰ লগত লাগি থাকে টেনশ্যন লৈ থাকে বিমলা 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 ইয়াতে বহি আছে তথাপিও মাতা নাই মই বহিয়ে লোৱা বহিব দিলোঁ এয়া সেইজনী মোৰ ঘৰত আহিছিলে নে আপোনাৰ আহিছোঁ বুলি কৈছে পইচা একেবাৰে যিহে মই 20,000 টকা এটা 10,000 লৈছিলোঁ বোলে এতিয়া মোৰ 20,000 হৈছে সেইটোকে বিচাৰি একেবাৰে ঘৰ ওলাইছিলোঁ তেনেকৈ নিদি কি কৰিবি তই মই কৈছোঁ বৰ একেবাৰে সেইকেইটা পইচাকে বুলি মনে মনে ভাবিছোঁ আৰু হেৰি কি কয় একেবাৰে মোকো একেবাৰে মই হেৰি কৰি আছিলোঁ পিছফালে মোক একে ৱাৰ্ণিং দি থৈ আহিছে কালি মই তামোল পাৰি দিম কালিৰ ভিতৰত পইচা নিদিলে নহ'লে হাঁহ কুকুৰা লৈ যাম মই তাৰ কাৰণে হাঁহ কুকুৰা পুহিছোঁ নেকি মই এইডাল কি চকুত আছে মই চাইন মাৰি আনিছিলোঁ নে কি কৰি আনিছিলোঁ ৰাইজক মাতে বোলে মই একো ভয় কৰা নাই ফিকিৰ নকৰোঁ মই তেনেকুৱা মানুহ তই পইচাটো লওঁতে চাইন টাইন মাৰি আনিছিলি নেকি নাই বা হাঁহি চাকি গৈছিল নাই সেই ভাল কৰিছ তেতিয়া একো ভয় নাই পুলিচেও একো কৰিব নোৱাৰে উল্টাকে কিয় সুতত দি পেলাই আমাক যে হেৰি দিগদাৰ কৰি আছে যে খুজি আছে আমিহে উল্টাকে কেছ দিব পাৰিম সুতৰ পইচা দি পেলাই বোলে তেনেকুৱা হেৰি কৰি দিবহি নোৱাৰে ঘৰত দিগদাৰ কৰি দিবহি নোৱাৰে আমি উল্টাকে ফচাই দিম একো হেৰি নাই নহয় চকুত নাই সি ৰাইজক মানুহলৈ আহে ভয় নকৰিবি দে মই এতিয়া যাওঁ আৰু মই মানে ইফালে যাওঁ আৰু ময়ো নিদিওঁ যি কৰে কৰি থাকক ইজনীয়ে মোক দেখিছ ইমান বেঙেনা দিছে আৰু পুলিচৰে মই হেৰি কৰিব লাগিব পুলিচৰ ওচৰত যাই সিহঁতক ঠেকা দিব লাগিব বা মোৰে পইচা ল'ব মোকে দম দেখিছনে ইমান দম তেহেঁতৰ আৰু সুতত মই কাপোৰ দিয়াত নাই আৰু এইবোৰ মানুহ চাই দিব লাগিব